নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোকৰ সুপৰিচিত ইউটিউব চেনেল জবছ আপডেটলৈ আজি আপোনালোকৰ আগত এই নতুন ভিডিঅ'টোত লৈ আহিছো 2020 চনৰ আসাম ৰাইফলছৰ সবতকৈ জনপ্ৰিয় কনষ্টেবল পদৰ নতুন চাকৰি এই চাকৰিটোত দৰমহাৰ পৰিমাণ খুবেই বেছি আপোনালোক সকলোৱে এই বিভাগৰ চাকৰিবিলাকৰ দৰমহাৰ প্ৰতি খুবেই আকৰ্ষিত হ'ব এইখিনিতে আপোনালোকক জনাই থৈ দিও যে আসাম ৰাইফলছৰ কনষ্টেবলৰ পদৰ চাকৰিবিলাকৰ দৰমহা হৈছে মিনিমাম 21700 বা তাতকৈ অধিক টোটাল পোষ্টৰ বিষয়ে যদি কওঁ তেন্তে ইয়াৰ টোটাল পোষ্ট হৈছে 3000 প্লাস অৰ্থাৎ 3000ৰো অধিক এই সকলোবোৰ পোষ্টৰ বাবে আপোনালোক সকলোৱে আবেদন কৰিব পাৰিব মিনিমাম এডুকেশনাল কোৱালিফিকেশন হ'ল 10 পাস যিকোনো গভৰ্ণমেণ্ট ৰিকগনাইজ স্কুল বা হায়াৰ সেকেন্ডাৰী স্কুলৰ পৰা 10 পাস কৰা হলেই ইয়াৰ বাবে আবেদন কৰিব পাৰিব ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ পৰা ইয়াৰ আবেদন কৰিব পাৰিব আসাম ৰাইফলছৰ কনষ্টেবল পদৰ বিষয়ে ডিটেইলছত জানিবলৈ হলে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব লগতে এনে ধৰণৰ নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ হলে সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপচনত ক্লিক কৰক Subscribe now and press the bell icon for never miss an update. এতিয়া আহিছো ভিডিঅ'ৰ মাজলৈ আসাম ৰাইফলছ কনষ্টেবল ৰিক্ৰুটমেণ্ট 2020 3000 প্লাস পোষ্ট আছে অনলাইনৰ জৰিয়তে কৰিব পাৰিব এপ্লাই পোষ্টৰ নামসমূহ ইয়াত দিয়া আছে কনষ্টেবল Soldier General GD, boot repair, mechanic, Safai Kormi. All India candidate ইয়াত apply কৰিব পাৰিব male female দুয়ো অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব ইম্পৰ্টেন্ট ডেটসমূহ হৈছে আবেদন আৰম্ভ হ'ব 21 জানুৱাৰী 2020 Last date 21 February 2020 Admit card homo hunkali release hobo paid date physical endurance test asamisot শারীরিক সহনীলতা পরীক্ষা যেটো কয় এটো হুনকালেই রিলিজ hobo এজ লিমিট ইয়াত দিয়া আছে মিনিমাম 17 বছৰ ম্যাক্সিমাম 35 ইয়ার্স Application fees general OBC karone free tarpisot SC ST PH all category female or karone খুবই নিষ্ক্রিয় মানে কম পেমেন্ট আপোনালোকে নেট বেংকিং ৰ দ্বাৰা কৰিব পাৰিব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড তাৰপিছত চালানৰ জৰিয়তে কৰিব পাৰিব পোষ্টৰ নাম সমূহ ইয়াত আকৌ দিয়া আছে কনষ্টেবল সলজাৰ জেনেৰেল ডিউটি জিটি বুট ৰিপেয়াৰ মেকানিক সাফাই কৰ্মী ভ্যাকেন্সি সমূহ ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে আছে ইয়াত নামসমূহ দিয়া আছে আন্দামান নিকোবৰ অন্ধ্ৰ প্ৰদেশ অৰুণাচল প্ৰদেশ আসাম বিহাৰ চণ্ডীগড় ছত্তীশগড় দাদৰা এণ্ড নগৰ হাভেলী দমন এণ্ড দিউ দিল্লী গোৱা গুজৰাট হাৰিয়ানা হিমাচল প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ ঝাৰখণ্ড কৰ্ণাটকা সকলো ৰাজ্যৰ নাম ইয়াত দিয়া আছে আপোনালোকে চাব পাৰিব पे स्केल হৈছে স্যালারি 21700 পৰা 69100 পাৰ মান্থ হিচাপত এডুকেশনাল কোৱালিফিকেশন দিয়া আছে ইয়াত 10 পাস তাৰপিছত শাৰীৰিক উচ্চতা ইয়াত দিয়া আছে ফৰ জেনেৰেল পোষ্টৰ কাৰণে 168 সেন্টিমিটাৰৰ ওপৰ হ'ব লাগিব আৰু বেলেগ বেলেগ পোষ্টৰ বাবে 162 সেন্টিমিটাৰ হলে হৈ যাব বডি চেষ্ট মানে বুক 78 প্লাস 5 সেন্টিমিটাৰ হ'ব লাগিব ৰানিং লাগিব মেল ক্যান্ডিডেট সকলৰ বাবে 5 কিলোমিটাৰ 24 মিনিটত আৰু ফিমেল ক্যান্ডিডেট সকলৰ বাবে 800 মিটাৰ 4 মিনিটত দৌৰিব লাগিব
এপ্লাই আপোনালোকে অনলাইনৰ জৰিয়তে কৰিব পাৰিব। এপ্লাই লিংক 21 জানুৱাৰী তাৰিখে এক্টিভ হ'ব। 21 জানুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ডকুমেণ্টছ লাগিব, ফটোগ্ৰাফ আৰু চিগনেচাৰ। ইয়াত সিলেকশ্যন প্ৰচেছৰ বিষয়ে দিয়া আছে। সিলেকশ্যন প্ৰচেছ হ'ব PET আৰু PST। PET মানে হৈছে ফিজিকেল এণ্ডুৰেন্স টেষ্ট, এছামিছত শাৰীৰিক সহনশীলতা পৰীক্ষা, আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেৰিট লিষ্ট। ইম্পৰ্টেণ্ট লিংকসমূহ ইয়াত দিয়া আছে। আপোনালোকৰ নিজৰ মোবাইলত প্লে ষ্টৰত চৰকাৰী নকৰি এণ্ড্ৰইড এপ ডাউনলোড কৰি ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰে। আৰু ইয়াত দিয়া আছে অনলাইন এপ্লাই লিংক এক্টিভ হ'ব 21 জানুৱাৰী 2020। ডাউনলোড ফুল নটিফিকেশ্যনত ক্লিক কৰি আপোনালোকে নটিফিকেশ্যন ডাউনলোড কৰি ল'ব পাৰে। অফিচিয়েল ৱেবছাইট ভিজিট কৰিব পাৰে আপোনালোকে। এইখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Subscribe now and press the bell icon for never miss an update.